হেল্ল' এভৰিৱান, আজি মই আকৌ নতুন ৰেচিপি লৈ আহিছোঁ। ৰঙালাও, জহা ভোল আৰু চয়াবিন। চাবচোন সকলোৱে মই কেনেকৈ বনাওঁ। প্ৰথমতে মই 2 পিচ ৰঙালাও লৈছোঁ, চয়াবিন আৰু জহা ভোল লৈছোঁ। আৰু জহা ভোলখিনি ভালকৈ ধুই কাটি লৈছোঁ, ৰঙালাওখিনি কাটি লৈছোঁ আৰু আলু এটা লৈছোঁ। তাতে মই কেৰাহীখন পাতি দিলোঁ, তাৰপিছত তেল গৰম হোৱাৰ পিছত মই চয়াবিনখিনি অলপ ফ্ৰাই কৰি লৈছোঁ। চয়াবিনখিনি ভালকৈ ফ্ৰাই কৰি মই ৰঙচুৱা হোৱালৈকে অলপ ফ্ৰাই কৰিছোঁ। তাৰপিছতে মই নমাই থৈছোঁ চয়াবিনখিনি। এয়া মই নমাই থৈছোঁ। তাৰপিছতে মই আকৌ তেল দিছোঁ। তেল দি পেলাই তেজপাত, শুকান জলকীয়া, জিৰা, গোটা জিৰা আৰু পিঁয়াজখিনি দিছোঁ। দি পেলাই ভালকৈ ফ্ৰাই কৰি লৈছোঁ। ৰঙচুৱা হোৱালৈকে ভালকৈ ফ্ৰাই কৰিছোঁ। চাওক, তাৰপিছতে মই ৰঙালাও আৰু আলু আৰু জহা ভোলখিনি দি দিছোঁ, এড কৰিছোঁ। এইখিনি মই ভালকৈ লৰাই ফ্ৰাই কৰিম। তাৰপিছতে হালধি, নিমখ দিছোঁ। জোখমতে দিব আপোনালোকেও। ভালকৈ লৰাই ফ্ৰাই কৰি লৈছোঁ, ঢাকনি লগাই দিছোঁ। তাৰপিছতে ফুল চিমত দিছিলোঁ, দি পেলাই ঢাকনিখন গুচাই চালোঁ, আকৌ লৰাইছোঁ। জহা ভোলখিনি নিজে পানী উঠিব, পানী দিব নালাগে ইয়াতে। তাৰপিছতে আকৌ লৰাই দিছোঁ। এয়া চাওক, জহা ভোলখিনিৰ পানী উঠিছে। তাৰপিছতে ভাজি থোৱা চয়াবিনখিনি এড কৰিছোঁ। তাৰপিছতে ভালকৈ লৰাই ফ্ৰাই কৰি দিছোঁ। আকৌ ঢাকনি লগাই দিছোঁ, অলপ কম জুইত দিছোঁ। তাৰপিছতে এয়া চাওক, অলপ পানী নোহোৱা হৈছে, লৰাইছোঁ। ৰঙালাও সিজিছে। তাৰপিছতে মই ধনিয়াৰ গুড়ি আৰু অকণমান জিৰা আৰু অকণমান ৰেড চিলি পাউডাৰ এড কৰিছোঁ। তাৰপিছতে লৰাই দিছোঁ। আকৌ ফুল চিমত ঢাকনি লগাই দিছোঁ 5 মিনিটমান। তাৰপিছতে এড কৰিছোঁ মই ধনিয়াখিনি এড কৰিলোঁ, লৰাই দিছোঁ। এইটো নিৰামিষৰ ৰেচিপি হয়, আপোনালোকেও বনাই খাব পাৰে, বিৰাটেই টেষ্টি হয়। ময়ো বনাইছিলোঁ। এয়া চাওক, মোৰ হৈ গ'ল ৰেচিপিটো। সকলোৱে কেনেকুৱা পালে জনাব আৰু ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাব, লাইক কৰিব। আকৌ এটা নতুন ৰেচিপি লৈ আহিম। আজিলৈ বাই। থেংক ইউ ফৰ ৱাটছিং।